ৰঙালাও পিঠা বনাবৰ বাবে লৈছোঁ। এইখিনি ৰঙালাও লৈছোঁ। মই ৰঙালাওখিনি ধুনীয়াকৈ কাটি ভালদৰে ধুই এতিয়া মই বইল কৰি ল'ম। তাৰপিছত মোৰ পিঠাগুড়ি আছে, পিঠাগুড়িখিনি ভাজিব লাগিব বাৰু, তেলে ভজা হোৱা নাই। তাৰপিছত ইফালে মৌ, ইফালে ঘি আৰু ইফালে চুৰা আছে, ইয়াতে চুৰা আছে আৰু ইফালে মই গাখীৰ গৰম কৰি আছোঁ। এই গাখীৰত মই বাৰু কেনেদৰে ৰঙালাও পিঠা বনাওঁ চাই থাকিবচোন আপোনালোকৰ ভিডিঅ'টো শেষলৈকে। ৰঙালাওখিনি সৰু সৰুকৈ কাটি ল'লোঁ, বেছি দিয়া নাই কাৰণ যিহেতু আমি দুটা মানুহ আৰু মই পিঠাগুড়ি কৰিম। তাৰপিছত ইয়াতে মই কড়াই বহিছোঁ, কড়াইত অলপমান তেল দিম, বেছি তেল নিদিওঁ। তেলখিনিতে মই ৰঙালাওখিনি ভালদৰে সিজাই ভাজি ল'ম। মই ৰঙালাও সিজাইছোঁ, ৰঙালাওখিনি বহুত ধুনীয়াকৈ গলি যাব লাগিব। তেল পানী যিমান ধুনীয়াকৈ ৰঙালাও সিজাইছোঁ আৰু ইফালে মই পিঠাগুড়িখিনি ভাজি আছোঁ। সিজাই লোৱা ৰঙালাওখিনি আৰু পিঠাগুড়িখিনি অলপ কৰি মঠি ল'ম আৰু ইয়াতে মই চুৰা দি ল'ম। তাৰপিছত ঘি আৰু মৌৰি দি উঠি মই গাখীৰ দি এইখিনি ভালদৰে মই মঠি ল'ম। চাই থাকিব ভিডিঅ'টো খালি। এইখিনি এতিয়া মই আটা মঠাৰ দৰে ভালদৰে মঠি ল'লোঁ। চাওকচোন বহুত টানো হোৱা নাই, ঢিলা হোৱা নাই, মই এনেদৰে মঠি লৈছোঁ। এতিয়া মই ধুনীয়াকৈ পিঠাৰ শ্বেপ দি পিঠাখিনি ভাজিম। আচ্ছা, ইয়াতে চবখিনি মিক্স কৰি মই ধুনীয়াকৈ মঠি ল'লোঁ। এতিয়া মই পিঠাখিনি ধুনীয়াকৈ শ্বেপ দি বনাই ল'লোঁ। এতিয়া মই কড়াই বহাই দিছোঁ, ইয়াতে ৰিফাইন দি মই পিঠাখিনি ধুনীয়াকৈ ভাজিম। চাই থাকিব হৈ গ'ল। এতিয়া মই বনাই থোৱা পিঠাখিনি এখন এখনকৈ দি দিম। পিঠাখিনি মই ৰঙচুৱা হোৱাকৈ ধুনীয়াকৈ ভাজি ল'ম। এটা পাত উল্টাই দিলোঁ, দেউতা ৰঙচুৱা হ'বলৈ ধৰিছে। এনেদৰে ধুনীয়াকৈ ৰঙা হোৱাৰ পিছত সোমাই দিম। পিঠাখিনি ভাজা ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই আপোনালোকক দেখাইছোঁ ভিতৰতখিনি সিজিছে নে নাই। বহুত গৰমে আছে বাৰু, ভিতৰখিনি বহুত ধুনীয়াকৈ সিজিছে। এটা কোনো ধৰণৰ কেঁচা ভাত নাই। মই এতিয়া খাম। কাঞ্জাৱলী পিঠা হৈ গৈছে, ধুনীয়াকৈ কালাৰ আহিছে। মই যিহেতু পিঠাগুড়িকেইটা মিক্সিত খুন্দা আছিল, মই চালা নাছিলোঁ, সেইবাবে অলপ অলপ ফাটি গৈছে। ফাইনেলি মোৰ লাও পিঠা ৰেডি হৈ গ'ল। মই ৰঙচুৱাকৈ ভাজিছোঁ ভাজাটো। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা কৰিলোঁ। বাই বাই।